সকলোকে মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কণী কাৰী এটা সুন্দৰ ৰেচিপি আৰু মই কেনেদৰে বনাইছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ। কণী লৈছোঁ 3টা, বিলাহী, পিঁয়াজ, আদা, নহৰু আৰু আলু মই 2টা লৈছোঁ আৰু এইখিনি মই এতিয়া বইল কৰি লৈছোঁ। আৰু মিক্সি জাৰটোত মই নহৰু, আদা, পিঁয়াজ, বিলাহী, জলকীয়া এইখিনি মই পেষ্ট বনাই ল'ম। আৰু ইয়াত মই পানী ব্যৱহাৰ কৰা নাই কাৰণ বিলাহী আৰু পিঁয়াজত পানী থাকে আৰু মই মিহিকৈ পেষ্ট বনোৱা নাই। এতিয়া মই কেৰাহী এটা গৰম হোৱাৰ লগতে মই দিছোঁ তেলখিনি গৰম হোৱাৰ লগতে মই দিছোঁ হালধি, নিমখ আৰু এইখিনি মিহলি লৈছোঁ। আৰু এতিয়া মই বইল কৰা কণী আৰু আলুখিনি ইয়াত ডিপ ফ্ৰাই হ'বলৈ কাৰণে দি দিম। ডিপ ফ্ৰাই হৈ গ'ল। এতিয়া মই সেম কেৰাহীটোতে মই আৰু অলপমান তেল দি দিম। এতিয়া মই ইয়াত গোটা মছলা ব্যৱহাৰ কৰিছোঁ, জিৰা, লং, ইলাচি, দালচেনি আৰু লং আৰু ইলাচিখিনি থেতালি লৈছোঁ। এইখিনি এতিয়া মই দি দিম, 1-2 মিনিটৰ কাৰণে ভাজি ল'ম। এতিয়া মই পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি যেতিয়ালৈকে মোৰ কেঁচা গোন্ধ নাযায় তেতিয়ালৈকে মই ভাজি থাকিম। লগতে মই হালধি আৰু নিমখ দি দিছোঁ। এইখিনি এতিয়া মিলাই লৈছোঁ আৰু 1-2 মিনিটৰ কাৰণে ঢাকি থ'ম। 1-2 মিনিটৰ পিছত ঢাকন খুলি চাইছোঁ আৰু এতিয়া মই দিছোঁ জিৰা গুড়ি, চিলি ফ্লেক্স, এইখিনি এতিয়া মই মিক্স কৰি লৈছোঁ। এতিয়া মই মিক্সি জাৰটোত পানী অলপ দি দিছোঁ পেষ্টখিনি লাগি থকাৰ কাৰণে, মিলাই লৈছোঁ। এতিয়া এইখিনি পেষ্টখিনি ধুনীয়াকৈ ৰেডি হৈ আহিছে। এতিয়া মই ইয়াত কণীখিনি আৰু আলুখিনি দি দিছোঁ আৰু কণী আৰু আলুখিনি মছলাৰ লগত ভাজি লৈছোঁ। কণী আৰু আলুখিনি ধুনীয়াকৈ মছলাৰ লগত ভাজ খোৱাৰ পিছত মই এতিয়া ইয়াত দিম গৰম পানী মই ইয়াত দিম আধা গ্লাছ, কাৰণ অলপমান গ্ৰেভি টাইপ থকাকৈ বনাইছোঁ, সেইকাৰণে পানী মই ইয়াত বেছি ব্যৱহাৰ কৰা নাই। আপোনালোকে নিজৰ জোখৰ মতে ব্যৱহাৰ কৰিব। আৰু এয়া মোৰ এবাৰ দুবাৰমান উতলাৰ পিছত মোৰ ৰেডি হৈ আহিব। আৰু মই ইয়াত আলু এটা ভাঙি দিছোঁ কাৰণ গ্ৰেভিখন অকণ ডাঠ হৈ আহে, থিকনেছটো অকণ ভাল হৈ আহে মানে, সেইবাবে এয়া এতিয়া মোৰ ৰেডি। আৰু এতিয়া মই লাষ্ট ইয়াত ঘিউ আৰু গৰম মছলা আৰু ধনিয়া পাত দিম। এইখিনি এতিয়া মোৰ ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এইখিনি মই এতিয়া মিলাই দিছোঁ। আৰু কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।